আজি আমি এনেকুৱা এটা মন্দিৰলৈ যাম য'ত প্ৰত্যেক বছৰে সকলো সময়ত বিভিন্ন ঠাইৰ মানুহেৰে ভৰি থকা দেখা যায় আৰু এই মন্দিৰটো ক'ত আছে চাওঁ। আৰু বৰ্তমান আহি গ'লোঁ আমি মন্দিৰ আৰু এই মন্দিৰটো তেতেলিয়াত আছে আৰু এই মন্দিৰটোৰ নামটো হ'ল ভৰভৰি মন্দিৰ আৰু বৰ্তমান আমি ভিতৰলৈ যাম। চোৱা আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বৰ্তমান আমি গৈছোঁ। আৰু বৰ্তমান আমি ভিতৰত গৈছোঁ। ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া। আৰু এতিয়া আমি মন্দিৰত প্ৰৱেশ কৰিলোঁ আৰু ইয়াৰ সকলোখিনি পৰিৱেশ দেখুওৱাৰ লগতে এই মন্দিৰৰ সম্পূৰ্ণ ৰহস্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এয়া সাৰৰ মূৰ্তি। আৰু আছে আমাৰ লগত এজন ককা আৰু এই ককাজনৰ পৰা আমি এই মন্দিৰৰ সকলোখিনি ৰহস্য জানিবলৈ চেষ্টা কৰিম। চ' এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকিব। ইয়াতে ওচৰতে আমি এটা মন্দিৰত এটা পুখুৰী থকা বুলি শুনিছিলোঁ। সেই পুখুৰীটোৰ অলপ ৰহস্যটো ক'ব নি কেনেকৈ কি হ'ল? বহুতে কয় এটা নাক নাগিনীত এটা ৰিলেশ্যন থকা বুলি কয় সম্পৰ্ক। কিমান দূৰ সত্য? এইটো অৱশ্যে সত্য বুলি আমি নিজে নাজানো। সত্য বুলি ক'ব লাগিব যিহেতু আমি জানো, দেখা পাইছোঁ। ইয়াতে তাৰমানে পুখুৰীত মাছ মাৰিছিল এটা কেউডালে, তাৰ নাম আছিল জুবিন। সিয়ে মাছ মাৰিছিল। মাছ মাৰোঁতে মাছ ধৰি বহুত পাই পেলাই এখন জালত থৈ দিছিল মাছ। আমি আছোঁ পাৰত থিয়া হৈ আছোঁ, খাৰা হৈ আছোঁ। এই তাতে সেই মাছৰ সেই মাছ মাৰি সেই ভৰিত উঠি আজি মাছ এটাও নাই। সি আহি কৈছে আমাক, সি মানুহবিলাক আমাৰ ৰাইজৰ মানুহবোৰে কৈছে বোলে যে ইয়াতে মাছ মাৰিব নোৱাৰোঁ, কাৰণ ইয়াৰে এটা পুখুৰী দি এটা মন্দিৰত গ'লে গাঁতা আছে, সুৰংগ এটা আছে। এই সুৰংগটো দি মাছবিলাখন মৰিবে লৈ গৈছে, এই কথাটো কৈছে। তাৰে পিছত আৰু আমি আৰু এটা বিশ্বাস বুলি পেলাই ইয়াতে আমি থকাটো জানো। আৰু মানুহৰ ইয়াতে যি এই আমাৰ গৰুবিলাখন দামৰিবিলাক হৰাই ইয়াতে কামনা কৰিলে, যি সেৱা কৰিলে, এটা ভোগ দিলে বা এটা দিম বুলি এটা মনোবাঞ্ছা কৰিলে সেই দামৰিটো পায়। বিশ্বাস এটা আছে আৰু ইয়াতে মানে এটা বস্তু যদি ইয়াৰ পৰা ষ্ট'ৰ কৰি নিয়ে, আকৌ ঘৰৰ পৰা আনি এই বস্তুটো দিব লগা হয়। সকলোকে দেখাই দিয়া মানে সৰালে আৰু সৰালে এইটো আৰু বা এটা বস্তু যদি চোৰ হয় ইয়াৰ পৰা লৈ গ'লে আকৌ হেৰি দিব লগা হয়, উভতাই দিব লাগে। তাৰমানে তেওঁলোকে কয় আহি যি আমাক আৰু এনেও মন্দিৰত কোনো চোৰ কৰাৰ হেৰি নাই ন? মন্দিৰত ৰাজহুৱা বস্তু চোৰ কৰাৰ নাই। সেইটো ইয়াতে বুলি যাওঁ ক'তো আচলতে কৰিব নালাগে। মই সেইটোৱে কওঁ, সেইটো মহাপাপ হয়। এতিয়া আমাৰ কৰা নাই বৰ্তমান, সেইটো হ'ব নালাগে। আমিতো আগতে জানা হৈছে যে এই মন্দিৰটোত এটা খেৰী ঘৰ আছিল। আচ্ছা, ৰাস্তাই প্ৰথমতে প্ৰথম আমি ক'ব পাৰোঁ দেই, আমাৰ আগততো আৰু নাজানো, আমি জানো সেইকাৰণে জানাৰ পৰা ক'লে। তাৰপিছতে মানুহবিলাকে লোকবিশ্বাস বুলি ক'লে এটা ভগাই থকা বুলি, যে মহাদেৱ পাৰ্বতী গণেশ কাৰ্তিক থকা বুলি, পৰিয়ালটো থকা বুলি, এনে গৰুবিলাখন জাগি যেনেকৈ ভোগ দিয়ে, এই ভোগবিলাক আমি ইয়াতে দিওঁ। আচ্ছা, এনেকৈ দিওঁতে মনোকামনাবিলাখনো পূৰণ হয়। ইয়াতে সেৱা কৰি পেলাই কিছুমানে যিবিলাক কামনা কৰে সেই কামনাবিলাক পূৰণ হয়। আমি নিজেও সেইকাৰণে অলপমান জানিও আছোঁ, গমো পাই আছোঁ। সেইকাৰণে আজি ইয়াৰে পিছতে সেই ঘৰটো নোহোৱাৰ পিছত আকৌ ইয়াতে এটা টিং ঘৰ হ'ল। ক্ৰমান্বয়ে উন্নতি হৈ আছে। টিং ঘৰৰ পিছতে আকৌ এটা আমাৰ এনেকুৱা পাকা খোৱা মন্দিৰেই হ'ল। সেই মন্দিৰটো যাই পেলাই আকৌ মন্দিৰটো আমাৰ ভাঙিব লগা হ'ল। যে হয় এইটো মন্দিৰ বহুত পুৰণা হ'ল, ইয়াতে ভাঙিব এতিয়া ৰাইজৰ পৰা বৰঙণি তুলিলে, দান বৰঙণি আমাৰ ৰাইজেও দিলে আৰু বাহিৰা মানুহ দিয়ে, অকল এখন ৰাইজে নহয়, সকলোৱে সহযোগিতা সহযোগিতা কৰিছে।
আজি অকল সহযোগিতাৰ বলতে আপোনালোকৰ মন্দিৰটো হয়তো ইমান সুন্দৰৰূপে উঠিছে। প্ৰত্যেকে প্ৰায় সকলোৰে সহযোগিতা লাগিবই। প্ৰত্যেকৰে প্ৰায় ইয়াতে পইচা আৰু আমি যেতিয়া গৌৰৱ কৰিবলৈ সৰগৰিলৈ প্ৰথম অৱস্থাত যিটো আছিল ইমান ডেভেলপ হ'ল বা উন্নতি হ'ল, সেইটো আমাৰ এটা সৌভাগ্যৰ কথা যে আমি আমাৰ ওচৰত আজি ইমান এটা মানে মন্দিৰ এটা পাইছোঁ, ইমান উন্নতি দি সেইটোৱে কামনা কৰিছোঁ। আৰু উন্নতি হওক আৰু মানুহৰ সহযোগিতা বাঢ়ক, সেইটোৱে কামনা। প্ৰত্যেকজনে পইচা দি আছে, দি আছে, দান বৰঙণি যোনে আহে সকলোৱে মানুহ আহিলে দিবই, দান বৰঙণি দিবই। দান বৰঙণিটোৰ দ্বাৰাই হৈছে আৰু দান বৰঙণিত মানে হেৰিত নহ'লেও দান বৰঙিৰ অবিহনে কেতিয়া নহয় সম্পূৰ্ণ দান বৰঙণি লাগিবই। সেইটোৱে মেইন। ৰাইজৰ সহযোগিতা লাগিবই। ৰাইজৰে প্ৰায় আমাৰ এই অঞ্চলটো গুৱাহাটীতো পৰে, গুৱাহাটী এটা মানে 50,000 টকা দি দিছে। আচ্ছা, এই মন্দিৰৰ নামতে দিছে, মন্দিৰ নিৰ্মাণৰ নামত। আৰু আমাৰ গাঁওখনত 5,000 টকাৰ কম দিয়া নাই, আচ্ছা, সকলোৱে 1 লাখক গেলি দিছে। আচ্ছা, যোনে যি পাৰে। মই 5,000 যে আৰু আমি 5,000 এটা দাম বস্তু দিয়া জানা, নাই। তেতেলীয়া মানুহখিনি একতাটো আমি জানো, একতা এটা আছে। আজি একতাৰ ফলত আৰু মানুহৰ একতাটো খুবেই প্ৰয়োজন। আপোনাৰ একতাৰ বলতে আজি এইখিনি নৃত্য উঠিছে, মানে ঘৰলৈ উঠিছে। একতাটো লাগিবই। তেতেলীয়াবাসীৰ এটা একতা আছে, আমি জানো এইটো আগৰ পৰাই। এই একতাৰ খুবেই দৰকাৰ। আৰু আমাৰ গাঁওখনত মানে অন্তত 300-350 মানুহ আছে। মানে মন্দিৰ বেলেগ নাই, গাঁৱলীয়া মন্দিৰ আমাৰ চুকা ভিত্তিত সেইটোৱে ন? ইয়াতে গোটেইখিনি মানুহ জমা খায়। আপোনালোকৰ এনে তেতেলীয়াত মানে কিমান ঘৰমান মানুহ আছে চুবাত, মানে অঞ্চলটোত? 300 অলপ ওপৰ। 300 ন? ডাঙৰ এৰিয়াই ক'ব গ'লে। মানে এটাই নে? মানে মন্দিৰ এটাই মন্দিৰ ৰাজহুৱা? এটাই এইটোৱে। এনেকুৱা কোনো খেলৰ সেনেকুৱা নাই? খেল নাই আমাৰ। আচ্ছা, এটাই খেল। ইউনিটিটো সেইকাৰণে বেয়া এটাই খেল আমাৰ। আপোনালোকৰ ৰাজহুৱা মন্দিৰ এইটোৱে মানে? এইটোৱেই। আচ্ছা, মই এইটো আজি গম পালোঁ। এইটোৱে আমাৰ বেলেগ ৰাইজে আমাৰ এই এতিয়া আমি নৰ্মেলি যেনেকুৱা বহুতত দেখোঁ খেলৰ অমুক খেলৰ এইটো নাই নাই নাই, আমাৰ খেল নাই। এনে চুকা আছে, কিন্তু চুকা ভিত্তিত আমাৰ মানে এনেকুৱা নিজৰ ব্যক্তিগত সেনেকুৱা মন্দিৰ নাই? কেনেকুৱা নাই। আমাৰ এইটোৱে, ইয়াতে আমাৰ দুমাহীৰ দিনা খানা, প্ৰত্যেক দুমাহীৰ দিনা আমাৰ এইটো ভাল কথা জানিলোঁ, গম পোৱা নাছিলোঁ। আমাৰ ইয়াতে জমা হয়, আচ্ছা, আহে আৰু সকলোৱে আহি লগ পেলাই হয়। সকলো আহে। আৰু ইয়াতে অনুষ্ঠান আজি শিৱৰাত্ৰিখন বৰ ডাঙৰ হয়। শিৱৰাত্ৰিটো ডাঙৰ, এইটো এইটো আমাৰ সকলোৱে জানে। 3 দিনেই থাকে প্ৰায়। আকৌ আমাৰ 1 জানুৱাৰীৰ দিনা হয়, বিৰাট জানুৱাৰীটো এটা ডাঙৰ মেলাই ক'ব গ'লে আৰু সেইদিনাখন। এই শাওণ মাহৰ আজি হেৰি পৰাই 1 তাৰিখৰ পৰাই সোমবাৰ পায় হয় নেকি? ভলীবল। ভলীবল মানে 3টা উৎসৱ হয়? এই ওৰা মাহটো চলি একমাহ আচ্ছা, এনে কি অনুষ্ঠান হয় তাতে ভলীবলটো? ভলীবল ইয়াতে উৎসৱ মানে আৰু যিমান মানুহ আহে খাব পাৰে। আচ্ছা, খুব চলে আৰু খুব চলে প্ৰত্যেক সোমবাৰে? সোমবাৰটো থাকবই আৰু এই সোমবাৰ ভলীবল কম্পালচৰি? এতিয়া মানে ভোগ দিবই আৰু আচ্ছা, তিনিটা অনুষ্ঠান? পায়স ভোগ, আমি এটা দুটা অনুষ্ঠান হয় বুলি গম পাইছিলোঁ, এইটো গম পোৱা নাছিলোঁ। খিচিৰি হয়, মানিব পাৰি। এই সোমবাৰ পায়স মানে আমি এটা বস্তু জানিলোঁ যে সৰগৰি 3টা উৎসৱ হয়, ভলীবল, শিৱৰাত্ৰিটো জানোই আগৰ পৰাই, আৰু 1 জানুৱাৰী। এইটো আজি ভাল বস্তু জানিলোঁ। আচলতে আমি এইটো জানো যে সৰগৰিত এই পুখুৰী যিটো আছে সেইটো অলপ জানিব বিচাৰোঁ, কেনেকৈ কি হ'ল সৃষ্টি বা? এই পুখুৰীটো যেতিয়া আমাৰ ৰাইজে জেগা পাম হ'ল নহয়, জেগা পাম হোৱাৰ পিছতে এই পুখুৰীটো মাৰি দিলে আৰু মাৰি দি সেইভাগে সেইটো পুখুৰী খান্দিলে। এই পুখুৰীৰ পৰা মাটিখিনি আনি এই পুখুৰীটোত দিলে। এইটো পুখুৰীটো দিছি আৰু এনেকৈ ফিল্ডতো দিছি, যি আমাৰ সেইটো পুখুৰী খান্দি ল'লা। সেইটো এতিয়া মাছ আছে, ধুনীয়া মাছ দিছোঁ, তাতে অন্তত 1.5 কেজি 2 কেজি মাছ দিছে। এইটো ৰাইজৰ মানে প্ৰডাকশ্যন হিচাপে ৰাখিছে। মাছ দিয়া গৈছে তাতে? দিয়া গৈছে। এই মাছটো মাছ কাটো বহুত দিছে। পুখুৰীটো থাকেই নৰ্মেলি, আমাৰ মাছ কাছ থাকে, সকলো মন্দিৰতে দেখা পোৱা যায়। এইটো মানুহ যায় তাতে খাদ্য অলপমান দি মাছ চাই প্ৰডাকশ্যনৰ কাৰণে। আচ্ছা, উৎপন্নটো হ'ব লাগে। বেলেগ তেনেকুৱা এনে মাছ নাই আজি এইটো নাই, চব ঠাণ্ডা না, আচ্ছা, এইটো মাৰি দিলে আপোনাৰ। আৰু এনে কিবা এনে বেলেগ আৰু কিবা ফেক্ট আছে নেকি? বেলেগ আৰু সেনেকৈ জানিবলগীয়া বেলেগ আৰু বৰ বেছি সিমান জানিব লগা কথা নাই ইয়াতে আৰু এইখিনিয়ে আৰু সেইখিনি আৰু ক'ব পাৰিব নেকি সৰগৰিটো মানে কেনেকৈ অৱস্থিত হ'ল, মানে জাগাখিনি সৰগৰিটো কিয় দিয়া হ'ল নামটো এইটো? সেইটো মই নাজানিম, কাৰণ কি আমি আমাতকৈ আগতেই আমি এইখিনিয়ে পাইছোঁ। আচ্ছা আচ্ছা, এইটো মই আগৰ যিখিনি চামটো এইটো গম পাব। মই সেইখিনিয়ে পাইছোঁ, যিখিনি আপুনি পাইছোঁ পোৱাৰ পৰা যিখিনি দেখিছিলে ক'লে অলৰেডি? সেইখিনি মই পাইছোঁ আৰু তাৰে আগতটো মই নাজানো। আপুনি এইখিনি জানিছিল আৰু? সেইখিনি মই জানিছোঁ। ন ধন্যবাদ ককা, আপুনি মন্তব্য দিয়াৰ কাৰণে আৰু আমাৰ যে ক'লে এই সুন্দৰভাৱে ইমান ধুনীয়াকৈ বহনাই কৰাৰ কাৰণে জানিলোঁ আজি, আচল ফেক্টটো জানা নাছিলোঁ। আৰু বিভিন্ন ঠাইৰ পৰা অহা লোকসকলে ইয়াতে ৰন্ধা বঢ়া কৰে।
আৰু এইটো মন্দিৰ বনাই থকা হৈছে আৰু ইয়াৰ কাম বহুখিনি সম্পূৰ্ণ হৈছে আৰু কিছু অলপ বাকী আছে। আৰু এয়া আহৰতলৰ মন্দিৰটো আৰু ইয়াত সকলোৱে ইয়াত সেৱা লয়। আৰু এয়া মন্দিৰৰ ফিচাৰী আৰু ইয়াত বিভিন্ন ধৰণৰ মাছ আৰু কাছু দেখা পোৱা যায়। চ' আপোনালোকে ইয়াত এবাৰ হ'লে আহিব বুলি আশা ৰাখি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। চ' ভাল লাগিলে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।